Style. Style is the answer to everything. Hi friends, আজি মই গৈ আছোঁ কাজিৰঙা অৰ্কিড পাৰ্কলৈ। তেন্তে অলপ দেৰি নকৰি বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া এতিয়া আমি আহি পেলাই অৰ্কিড পাৰ্ক পাই গ'লোহি। তেন্তে বলক জলদি ভিতৰলৈ সোমাই যাওঁ। এতিয়া কাজিৰঙা অৰ্কিড পাৰ্ক পাই গ'লোহি। এতিয়া ভিতৰলৈ সোমাই যাম। আমাৰ বিদ্যুৎ দাদাত গ'লে ভিতৰলৈ মই সোমাই যোৱা নাই। গৈ আছোঁ ভিতৰলৈ। এখন গেট হয়, দেখিছে ধুনীয়া দাদা ৰৈছে। নমস্কাৰ। হয় সেইটো দিলে ঠিক আছে ঠিক আছে ভিতৰলৈ আমি গৈছোঁ এতিয়া। অৰ্কিডৰিয়াম হৈছে, অৰ্কিডৰিয়ামে ভিতৰলৈ সোমাই যাম এতিয়া মই। কি আছে ভিতৰত চামগৈ আহক। দেখাম আপোনালোকক। এইজোপা হৈছে ভেনিলা গছ, যিটো আমি আইচক্ৰীম খাওঁ, ভেনিলা আইচক্ৰীম নহয় জানো দাদা? আৰু এই গছজোপাৰ বিষয়ে আমাৰ দাদাই ভালকৈ ক'ব অলপমান। এইজোপা ভেনিলা আপোনাৰ যিটো ভেনিলা অৰ্কিড হয়, অৰ্কিড খাবৰ কাৰণে ব্যৱহাৰ কৰা হয়। আৰু ইয়াতে চাওক আপোনালোকে বিনছ ওলাই আছে। হয়, এই বিনছটো দেখাব। মই বিনছ দেখাম। এই বিনছটোৰ পৰা কি হয়? এই বিনছটোৰ পৰা তৈয়াৰ কৰা হয় ভেনিলাটো। আচ্ছা, এই যিটো আপোনালোকে বিনছ দেখিছে, ইয়াৰ পৰাই ভেনিলা তৈয়াৰ কৰা, যিটো আমি হয় নিশ্চয়। চেফ্ৰনৰ পাছতে মষ্ট এক্সপেঞ্চিভ হয় ভেনিলা। পাৰ কেজি মাৰ্কেট ভেলুটো হৈছে 40,000 বৰ্তমান। কথা এটা ক'লে যে ইয়াৰ মাৰ্কেট ভেলু হৈছে 40,000 ন? হয়, পাৰ কেজি। হয়, পাৰ কেজি 40,000 ভেনিলা। দেখিছেনে এই কিমান দাম হয় ভেনিলা, যিটো আমি আইচক্ৰীম খাওঁ। এইখিনিতে মই আপোনালোকক আৰু এজোপা আচৰিত অৰ্কিড দেখুৱাম, যিজোপা মানে হ'বৰ কাৰণে আপোনাৰ কোনো টাব বা মাটিৰ প্ৰয়োজন নাই। এনেকৈ হৈছে, দেখিছেনে কেনেকৈ হৈছে? এটা প্লাষ্টিকৰ মানে সৰু টাবৰ ওপৰত দি থোৱা আছে, তাত মানে কোনো মাটি নাই। দেখিছেনে আপোনালোকে? মিউজিয়ামলৈ আছোঁ, মিউজিয়াম আছে, ইয়াত অৰ্কিড আছে, দেখিছে? ইয়াত এইফালে অৰ্কিড আছে আৰু এইফালে মিউজিয়াম হয়। তো এতিয়া মই মিউজিয়ামৰ ভিতৰলৈ সোমাই যাম। মিউজিয়ামৰ ভিতৰতনো কি আছে চাওঁ বলক। ট্ৰেডিশ্যনেল ড্ৰেছ অফ আছাম, ইয়াত মানে আছামৰ ট্ৰেডিশ্যনেল ড্ৰেছখিনি আছে। মই দেখাই গৈছোঁ এইফালৰ পৰা। কেনেকৈ পানী পৰি আছে দেখিছেনে? মোৰ লগত আজি মণ্টুকাও আহিছে। মণ্টুকা কেনেকুৱা লাগিছে আহিবলৈ জেগাটো? ভাল লাগিছে নে? অঁ, মণ্টুকা মই এতিয়া ফুৰি আছোঁ। চাৰিওফালে গছ গছনি বহুত বেছি, সেইকাৰণে বেছি ভাল লাগিছে ন মণ্টুকা? বহুত বহুত ধুনীয়া আৰু পাহাৰৰ একদম ওপৰত উঠি আছোঁ আমি গৈ আছোঁ। এইফালে কিবা হৈ আছে। আমি যাম এতিয়া, উঠি যাম ওপৰলৈ। উঠি যাওঁনে? ইয়াত চাংঘৰ এটা আছে, ইয়াত ধুনীয়াকৈ বহিবলৈ চকী দি থোৱা আছে। দেখিছেনে কি ধুনীয়াকৈ? আপোনালোকে বহি পেলাই ইয়াত অলপ আৰাম কৰিব পাৰে। আমাৰ মণ্টুকা বহিছে, মণ্টুকা বহি দিয়ক আকৌ। মণ্টুকা বহিছে, মই বহি চাইছোঁ আৰু বহি পেলাই খুব ধুনীয়াকৈ প্ৰকৃতিৰ মজা ল'ব পাৰে। প্ৰকৃতিৰ কি ধুনীয়া। এইফালে চব মই দেখাইছোঁ, এইফালে চব কিমান গছ আছে, চব কেওফালে কেৱল সেউজীয়া সেউজীয়া। মণ্টুকা সঁচাকৈ কওকচোন, আহি পেলাই কেনেকুৱা লাগিছে কওক? সঁচাকৈ মোক খুব ভাল লাগিছে। হয়, আৰু আজি মই প্ৰথমবাৰৰ পৰা ব্লগ কৰিছোঁ মণ্টুকাৰ লগত। মণ্টুকা আমাৰ ঘৰৰ ওচৰৰে হয়, তেখেতৰ লগত আহিছোঁ আজি। আমি আচলতে বেলেগ এটা কামত আহিছিলোঁ, তো আহি ভাবিলোঁ আমি চাই যাওঁ কাজিৰঙা অৰ্কিড পাৰ্ক। আৰু কিন্তু আহি পেলাই ইয়ালৈ খুব ভাল লাগিছে, হয় নহয়? আহি পেলাই বিৰাট ধুনীয়া লাগিছে মোৰ। আপোনালোকো আহিব, কিন্তু এবাৰ আহক মোক অৰ্কিড পাৰ্ক চাই যাওক। খুব বিৰাট ধুনীয়া জেগা, মানে খুব ধুনীয়া পৰিৱেশ, খুব সুন্দৰ পৰিৱেশ, বিৰাট শান্তি জেগা। কেওফালে কেৱল গছেই গছ। এতিয়া আমি এইফালে সোমাই যাম, খুব ধুনীয়া ৰাস্তা, একদম পকা বনাই থোৱা আছে। তো এইফালে যাওঁ আমি, এইফালে কি আছে চামগৈ। মণ্টুকাটো গ'লেই। খুব ধুনীয়া দেখিছেনে? আৰু এইটো চব কি ধুনীয়া এনেকৈ ফুল ৰোৱা আছে চব।
ভিতৰত মানে বহুত ধৰণৰ ফুল আছে মানে মই গৈছোঁ ভিতৰলৈ গৈছোঁ এফালে পাহাৰেই হয় মানে একচুৱেলিটো তো সেইকাৰণে আমি একদম ভিতৰলৈ সোমাই গৈছোঁ দেখিছেনে চুনচান চাৰা মজা লাগিছে আহিব দিছোঁ ধুনীয়া জেগা মই চাগে গৈছোঁ মই গৈছোঁ বিৰাট ভাল লাগিছে মই আহিলে আপুনি ভিতৰলৈ সোমাই মানে ইমানেই গছ আছে বাপৰে বাপ মোৰ যে বিৰাট ভাল লাগিছে সেই কেওফালে কেৱল সেউজীয়া আৰু সেউজীয়া আজি বিশেষকৈ বতৰটো ভাল অলপ কিনকিনীয়া বৰষুণ দি আছে খুব ভাল লাগিছে ধুনীয়া চাফা দেখিছে কিমান চাফা জেগা গছৰ মাজে মাজে যাবলগীয়া হয় দেখিছে নে গছৰ মাজে মাজে যাবলগীয়া হয় তো ইয়াত মানে ব'টিঙৰ ব্যৱস্থাও আছে মই দেখাইছোঁ গৈ পেলাই তললৈ নামি পেলাই নাৱত থৈ দিয়া আছে তললৈ নামি গৈছোঁ দীঘল নাওখন পেলাই থৈ দিছে আৰু এইফালে ইয়াত আপোনালোকে ব'টিং কৰিব পাৰে পুখুৰী নেকি বাৰু ডাঙৰ আছে দেই পুখুৰী ডাঙৰ আছে ইয়াত ব'টিং কৰিব পাৰে চাওক না আপোনালোকে বাপৰে কি ধুনীয়া বস্তু দেখিছোঁ মই দেই এইটো এটা চাওক এইটো এটা চাংঘৰ তো আমি এতিয়া যাব লৈছোঁ কিন্তু এটা কথা কওঁ ইয়ালৈ আহিলে আপোনালোকে হাতত সময় লৈ আহিব কাৰণ বহুত বস্তু চাবলগীয়া আছে অন্ততঃ দিনটো থকাকৈ আহিব লাগে ন অন্ততঃ দিনটো থকাকৈ যদি আহে তেতিয়াহ'লে আপোনালোকে সম্পূৰ্ণকৈ গোটেই পাৰ্কখন ঘূৰিব পাৰিব কিন্তু বহুত ভাল লাগিলে মোৰ কিন্তু বহুত ভাল লাগিলে মই আকৌ কৈছোঁ গতিকে আপোনালোকো আহিবলৈ মই অনুৰোধ জনাইছোঁ আমি এতিয়া ওলাই গৈ আছোঁ বাই দাদা বাই ডাঙৰ বজাৰ হয় এখন এতিয়া অলপ নামি যাম কিবা কিবি কিনিম অলপ বজাৰ কিনি পাই চাম আপোনালোককো দেখাম বজাৰখন বহুত ডাঙৰ বজাৰ হ'বলৈ চাওঁগৈ চাওক এইখনে হৈছে বিহৰা বজাৰ মই এতিয়া বিহৰা বজাৰ ভিতৰত আছোঁ বহুত ডাঙৰ বজাৰ বহুত ডাঙৰ বজাৰ মানে বহুত বস্তু ওলাইছে কল লৈ লৈছোঁ নতুন কাম কৰিবলৈ লৈছে কিমান শুকান মাছ কি বজাৰ পৰা কি কিনিলে কৈ দিবি শুকান মাছ ল'লোঁ আৰু কি ল'লোঁ ভীমকল ল'লোঁ এনেকৈ 2-4টা বস্তু লৈ আছোঁ বহুত ডাঙৰ বজাৰ আছে বহুত ডাঙৰ
আৰু এই বজাৰখন সদায় অসমৰ ভিতৰতে এখন ডাঙৰ বজাৰৰ ভিতৰত ধৰা হয় আৰু আছে আগলৈ গৈছোঁ গৈ আছোঁ চেষ্টা কৰোঁ আৰু কি কি আছে দেখুৱাম বিহৰা বজাৰৰ পৰা 2 পদ বস্তু কিনি আমি পুনৰ ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ আৰু আমি ভিডিঅ'টো আজি ইমানটো শেষ কৰিম মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাই নিশ্চয় জনাব তেতিয়ালৈকে বাই বাই টেক কেয়াৰ এণ্ড থেংক ইউ